জবা ফুল বতাহ দিছে ধুনীয়া। গুড মৰ্ণিং সকলোকে। আজি এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু বতৰটো মই দেখুৱাই আছোঁ আজি খুবেই ধুনীয়া হৈছে বতৰটো, সেইকাৰণে মই ভাবিছোঁ অকণমান মোৰ ফুলৰ কাৰণে কাম কৰোঁ। ফাৰ্ষ্ট লৈ লৈছোঁ পানী দেই, পানী লাগিবই দেখিছেনে? ৱাটাৰ আপোনালোকে উল্টাকৈ আছে কাৰণে হয়তো ধৰিব পৰা নাই, বাট যিকোনো কামতে মোক ফাৰ্ষ্ট পানী লাগিব, তো এইটো মই লগত ৰাখিয়ে থৈ দিম। তাৰপিছত কি ল'ম? তাৰপিছত লৈ লওঁ বাকী যিখিনি মোক বস্তু লাগে। ফাৰ্ষ্ট এইখন লৈ লৈছোঁ আৰু এইকেইটা লৈ লৈছোঁ। এইকেইটা মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। মানে ধৰি লওক কি আৰু মানে ভাল হয়, গছৰ ঠেনি চেনি কাটিব ভাল হয়, যিহেতু মোৰ এজোপা বগনভিলিয়া আছে আৰু সেইজোপা কাটিং কৰোঁ মাজে মাজে, সেইকাৰণে দেখুৱাই থাকিম ব'লক আপোনালোককো। ৱাটাৰ এইটো মোৰ ফেভৰেট বটল হয়, মা দিয়া, মা কিনি দিছে মোক, চ' মোৰ কাৰণে বহুতে ফেভৰেট হয়। আৰু এইখিনি কিহৰ পাত ধৰিব পাৰিছেনে আপোনালোকে? মই টাবতে লগাই থৈ দিছিলোঁ, আপোনালোকে গম পাইছে যদি কমেণ্টত জনাবচোন মোক কিহৰ পাত হয় এইখিনি। আৰু এইফালে আছে এজোপা মানি প্লাণ্ট, এনেই মই এইটো মাটিৰ বাচন হয়, তাতে লগাই থৈ দিছিলোঁ। বেছি ভালকৈ গ্ৰ' কৰিব পৰা নাই কাৰণ মাটি কম আছে, মানে মাটি মই নাপালোঁ সেইকাৰণে। আৰু এজোপা অৰ্কিড আছিলে, এনেকৈ মই থৈ দিছোঁ বটলত ভৰাই। ভিতৰত অকণমান মাটি দিছোঁ আৰু দেখিছে বটলকেইটাত ফুটা কৰি দিছোঁ যাতে গ্ৰ' হ'লে শিকাবোৰ ওলাই আহে। আৰু অকণমান গজালি ওলাইছে, আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো। এইকণ দেখিছেনে? এইকণ মই পানী দি থাকোঁ মাজে মাজে। ইয়াতে আছে এজোপা আহঁত গছ, বনচাই কৰি মই এজোপা হ'ল, এজোপাৰ কেইমাহ মানে হ'লেই। ইয়াতে ভালকৈ গ্ৰ' হ'ব পৰা নাই, মই এইটো চেঞ্জ কৰি দিম, অকণমান ডাঙৰ বাচন এটাত লগাই দিম। আৰু ইয়াতে এজোপা আৰু বগনভিলিয়া আছে দেখিছে, আৰু আছে মানি প্লাণ্ট। একচুৱেলি কি হ'ল, মোৰ তাতে টাব খুব কম আছিলে আৰু বগনভিলিয়াটো মই কাটি কিনে থ'বৰ কাৰণে জেগা নাছিলে, সেইকাৰণে মই ইয়াতে দেখিছে ইয়াতে গুজি থৈছিলোঁ এনেই, আৰু ধুনীয়াকৈ শিপা ওলাই কিনে ঠানি ওলাই গৈছে দুটা। মোৰ মিনি গাৰ্ডেন এখন। ঠিক আছে বলক ভিডিঅ'টো চাই থাকিব। এজোপা একচুৱেলি দেখিছেনে, কি কয় এইটো, নয়নতৰা পাত হয়। নয়নতৰা ফুলৰ গছ আছিলে, বাট ফুলা বন্ধ হৈ গ'ল, বৰষুণ বেছি হৈ গৈছে, ৰ'দটো কম হয় আমাৰ ইয়াতে, ৰ'দ অকণমান কমকৈ পৰে, সেইকাৰণে বাঁহ গছ আছে বহুত, সেইটো কাৰণে বেছি ৰ'দ নপৰে। আৰু এতিয়া এইখিনি মই অকণমান গুৰিটো এনেকৈ এইখনৰ সহায়ত দি দিম। একচুৱেলি সাৰ দিব পাৰিলে খুবেই ভাল হয়, বাট মোৰ তাতে আনি ৰখা সাৰ নাই, সেইকাৰণে। আৰু এইজোপা দেখিছে মোৰ বগনভিলিয়া, এইজোপা ফুলিলে পিংক হয়, কিন্তু মই কাটিং কৰি কিনে ঠেনিবিলাক পেলাই দিছোঁ, কাৰণ মোৰ তাতে ৰুবলৈ কেতিয়া জেগা নাছিলে বেছি। এইটো বেয়া বাল্টিং আছিলে আমাৰ ঘৰত একচুৱেলি। মোৰ কি হয়, এনেকুৱা ডাঙৰ টাব নাই, আৰু মা মোক বেছি মানে এইবিলাকত খৰচ কৰিব নিদিয়ে, অলপ পইচাৰ প্ৰব্লেম হৈ যায়, সেইটো কাৰণে। আৰু এতিয়া ইয়াতে মই ফুল চুল দি দিওঁ, মন্দিৰৰ পৰা মানে ওলাই যোৱা ফুল চুল দি দিওঁ। একচুৱেলি বগনভিলিয়াত বনমিল দিব লাগে। মই যোৱাবাৰ মানে কেইমাহমান আগত যেতিয়া ফুলিছিলে, ছিজন হৈছিলে, তেতিয়া মই বনমিল আগতীয়াকৈ দি লৈছিলোঁ, আৰু তাৰ কাৰণে ধুনীয়া একদম মানে বহুতখিনিয়ে ফুলিছিলে, বাট মই ফটো ৰাখি থোৱা নহ'ল। চ' এইখিনি এতিয়া মই এনেকৈ দি দিছোঁ, মানে বেছি বৰষুণ পৰি মাটিটো একদম বহি গৈছে, আৰু ইয়াৰ মানে ৰুটছবিলাকে বতাহ পোৱা নাই ভালকৈ। একচুৱেলি কি হয়, যিকোনো গছতে মানে ৰুটছবিলাকে অকণমান বতাহ পাব লাগে, মানে উশাহ ল'ব পাৰিব লাগে, তেতিয়া ভাল হয় অকণমান। চ' মাজে মাজে এনেকৈ আপোনালোকেও দি থাকিব। এজোপা বগা জবা ফুল হয়, ফুলিছে এপাহ, বহুত কৰ ওলাইছে, ফুলি থাকে, মা মন্দিৰত দি থাকে, আমাৰ ঘৰতে মানে ৰাতিপুৱা টাইমত দি থাকে। চ' এতিয়া মই এই গোটেইখিনি এনেকৈ দি দিওঁ, মানে গুৰিবোৰ অলপ খান্দি কিনে দি দিওঁ, তেতিয়া ভাল হ'ব। চ' চাই থাকিব ভিডিঅ'টো আপোনালোকে। এইডাল আমাৰ ডাঙৰ মানি প্লাণ্ট দেখিছেনে? ধৰিব পাৰিছেনে নাই নাজানো, বহুত ডাঙৰ হয়, আৰু কিবা বেলেগ ধৰণৰ হয়, ইয়াৰ পাতবোৰো খুব ডাঙৰ বহুত ডাঙৰ হয় পাতবিলাক, মানে বহুত বহল হয়, আৰু বহুত বগাই থাকে, দেখিছেনে ওপৰৰ ঠেনিটো আপোনালোকে? এইফালে আমাৰ জবা ফুল বতাহ দিছে ধুনীয়া।
জবা ফুলো দিলোঁ গুৰিটো খান্দি দেখিছে জবা ফুলৰ গুৰিটো খান্দি দিলোঁ তাৰপিছত বগেনভেলিয়াটো দেখালোঁ আপোনালোকক এইডাল কালাঞ্চু মই বটলতে থৈ থৈছিলোঁ ফুলা নাই আৰু এইডাল হৈছে কি আছিলে গুটিমালি জেচমিন আৰু এইডাল জলকীয়া হয় আৰু ইয়াৰ নয়নতৰাৰ গুৰিটো দিলোঁ খান্দি দেখিছেনে ইয়াতে এটা লপৰা জিকা মা এনেকৈ বান্ধি দিছে এই টাবটোতে হৈছিলে এইফালে জলকীয়া কোনে কোনে খাই ভাল পায় জলকীয়া মোক কমেণ্ট কৰিব খুবেই প্ৰিয় এই জলকীয়াটো আৰু পকিলেতো কথাই নাই খাইকে খুবেই ভাল লাগে ফুলৰ কাম কৰিলোঁ ফুলি থকা হ'লে দেখুৱাই বেছি ভাল লাগিল হয় ন কিন্তু এতিয়া যিহেতু ফুলখিনি গোটেইখিনি ফুলা শেষ হ'ল চ' দেখুৱাম আপোনালোকক নেক্সট টাইম ফুলিলে আপোনালোকেও ঘৰত কেনেকৈ ফুলৰ কেয়াৰ লয় মোক কমেণ্টত জনাবচোন কি সাৰ ব্যৱহাৰ কৰে আৰু দেখিছে বাহিৰত ইমান ধুনীয়া বতাহ যাবলৈ মন যোৱা নাই ধুনীয়া বতাহ দিছে সেইকাৰণে মোৰ যাবলৈ ইচ্ছা যোৱা নাই কিন্তু এতিয়া ভাত বনাব যাব লাগিব চ' কি বনাওঁ ভাবি আছোঁ আজি কিবা নিৰামিষ বনাম চিম্পলকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'টো এই কাটাৰটো দেখিছেনে আপোনালোকে একচুৱেলি মই এই কাটাৰটো এই কাটাৰটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ খুব ধুনীয়া হয় আৰু ইয়াতে তেনেকুৱা লক থাকে এই লকটো দেখিছে যেতিয়া ইউজ নকৰে এই লকটো এনেকৈ বন্ধ কৰি থ'ব বাছ এইটো আৰু খোলা নাযায় একো ভয় নাই আৰু যেতিয়া ইউজ কৰে এই লকটো এনেকৈ দি দিব সেইটো খোলা যাব আৰু তেতিয়া কাটাৰখনে ইউজ কৰিব পাৰিব একচুৱেলি কি হয় যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে বা এনেকুৱা বাহিৰতে থোৱা থাকে এনেকুৱা বস্তু সাধাৰণতে এনেকুৱা বস্তু বাহিৰত থ'ব নালাগে কাৰণ সৰু ল'ৰা ছোৱালী বা নজনা মানুহৰ কাৰণে কেতিয়াবা বিপদ হৈ যাব পাৰে কিন্তু আপোনালোকে যেতিয়া থয় মন কৰিব এই বস্তুটো এনেকৈ বন্ধ কৰি থৈ দিব তেতিয়া আৰু একো প্ৰব্লেম নহয় চ' আপোনালোকেও এনেকৈ কিনিব পাৰে ফুলৰ কাম কৰি ভাল পোৱা মানুহে আচলতে মোৰ ফুল ৰুইছিলোঁ মানে মই ফুল কৰোঁ কিবাকিবি ৰুওঁ ভাল লাগে মনটোও ভাল লাগে কিছুমান গছ গছনিৰ মাজেৰে মানুহক জীয়াই ৰাখিব পাৰি সেইটোৱে আৰু মই ফুল চুল ৰুই খুবেই ভাল পাওঁ কাৰণ কেতিয়াবা কি হয় ফুলৰ মাজেৰে আমি কিছুমান সুখ বিচাৰি পাওঁ সৰু সৰু সুখ আৰু যেতিয়া এনেও কিবা এটা সৰু পুলি হওক ৰুওঁ বা গছ এডাল ৰুওঁ যেতিয়া বাঢ়ে আৰু ফল বা ফুল আমি পাওঁ সেইটোৰ পৰা মনটো কিবা এটা ভাল লাগে আৰু যদি একো নহয়ও যদি ধৰক আজিকালি যে ওলাইছে পাত থকা গছবোৰ সেইবোৰো যদি আমি অকল ব্যৱহাৰ কৰোঁ মানে ৰুওঁ কিবা এটা ভাল লাগে ফূৰ্তি লাগে ৰাতিপুৱা উঠি কিনে যেতিয়া দেখোঁ মৰ্ণিঙত মানে এটা পজিটিভ এনাৰ্জি পাওঁ সেইকাৰণে ৰুওঁ চ' আপোনালোকে এনেকৈ ঘৰত ৰুবচোন সৰু সৰু কিছুমান পুলি হ'লেও আপোনালোকক কিছুমান সৰু সৰু সুখ দিব চ' মই বাহিৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল মানে ফুলৰ কামখিনি কৰি আহি ভিডিঅ' কৰা নহ'ল এতিয়া বনাওঁ ভাত ডাইৰেক্ট আহিছোঁ পাকঘৰত দেখিছে এইফালে দালিৰ কাৰণে পানী বহাই দিছোঁ এয়া দালি মুগ আৰু বুটৰ দালি বনাম এইফালে কেৰাহী গৰম হৈ আছে ধোঁৱা ওলাই আছে ভাজি মই কাচকল আৰু ভাতকেৰেলা মানে শুকান ভাজি নহয় এইখিনি মই অকণমান পানী দি কিনে বনাম আৰু এইফালে বনাম মই চব্জি বনাম মই ৰঙালাও জিকা আলু আৰু কেৰেলা মিহিকৈ মানে বেছি মিহিকৈ কাটি লোৱা নাই এনেকৈ অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ তেন্তে চাই থাকিব কেনেকৈ বনাওঁ সাধাৰণভাৱে বনাওঁ মই বেছি মছলা ব্যৱহাৰ নকৰোঁ এতিয়া ভাতটো বনাই লওঁ পিঁয়াজ একেলগে পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ আৰু এয়া ভাতকেৰেলা আৰু কাচকল এনেকৈ কাটি লৈছোঁ এতিয়া কেৰাহী গৰম হৈ অহাত অকণমান পাঁচফোৰণ দি দিছোঁ পাঁচফোৰণখিনি ধুনীয়াকৈ ফাটিলে আৰু এতিয়া মই দিছোঁ পিঁয়াজ মই অকণমান দিছোঁ পিঁয়াজ বেছি ব্যৱহাৰ কৰা নাই ইয়াতে মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ মানে আদা নহৰু নিদিওঁ পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দি মই ইয়াতে দি দিছোঁ ডাইৰেক্ট হালধি অকণমান দিছোঁ হালধি বেছি নহয় আৰু দি দিছোঁ নিমখ মই একেবাৰে তেলতে দি দিছোঁ এক্সট্ৰা তেল নিদিওঁ এতিয়া আমি অকণমান ভাজি লৈছোঁ আৰু দি দিছোঁ জিৰা গুড়ি অকণমান এতিয়া এইখিনি দি দিছোঁ মই কাচকল আৰু ভাতকেৰেলাখিনি আৰু এতিয়া ঢাকনি দি কিনে মই 3 মিনিটমান সময় ঢাকি থৈ দিম মিডিয়াম ফ্লেমত ইফালে বহাই দিছোঁ কাচকল আৰু ভাজি ভাতকেৰেলাৰ লগত আৰু ইফালে বনাম চব্জি তেন্তে চাই থাকিব আৰু কাচকলৰ ভাজিখন মই অকণমান সময় ঢাকি ৰাখি থৈছিলোঁ
এতিয়া দেখিছে ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। মই ইয়াতে পানী নিদিওঁ, আপোনালোকে ইচ্ছা কৰিলে পানী দিবও পাৰে, বাট এনেকৈ হেতাৰে ভাঙি চাব ভাঙি গৈছেনে। যদি ভাঙি গৈছে মানে ভাজিখন হৈ গৈছে আৰু ধুনীয়াকৈ সিদ্ধ হৈছে। এতিয়া মই এইখিনি নমাই কিনে ৰাখি থৈ দিওঁ। মিক্স চব্জিখন বনাবৰ কাৰণে মই অকণমান তেল দি দিছোঁ, বেছি নহয়, দেখিছে আপোনালোকে। আৰু ইয়াৰে তেল গৰম হৈ আহিছে। এতিয়া মই এইফালে তেজপাত দি দিছোঁ আৰু পাঁচফোৰণ দি দিছোঁ, পিঁয়াজ দি দিছোঁ, আৰু ইয়াতেও মই এতিয়া হালধি দিছোঁ। একেবাৰে ভাজিখনত মই হালধি দিছোঁ, দি এনেকৈ অকণমান লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙা হৈ অহাত মই ইয়াত এতিয়া কাটি ৰখা চব্জিখিনি দি দিম। মই এতিয়া ভাতকেৰেলাখিনি দিছোঁ, কাৰণ ভাতকেৰেলা খাই আমাৰ গা বেয়া পায়, কাৰণে অকণমান ভাতকেৰেলাখিনি ভাজি ল'ম আৰু গেছটো কমাই দিছোঁ। এতিয়া ইয়াতে গোটেইখিনি দি দিছোঁ মই। তো এতিয়া মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ, সোৱাদ অনুসৰি দিব আপোনালোকে। মই বেছি পনীয়া নকৰোঁ, সেইকাৰণে মই নিমখটো অকণমান কমাই দিছোঁ। জালুকৰ গুড়ি দি দিছোঁ, অকণমান জিৰা গুড়ি দি দিছোঁ। আৰু এইখিনি মই বেছি সময় ভাজি নাথাকোঁ। গেছটো মিডিয়ামত ৰাখি এইখিনি মই অকণমান ঢাকনি দি ৰাখি থ'ম। এতিয়া এইখিনি অকণমান ঢাকনি দি ৰাখি থৈ দিলোঁ, মিডিয়াম ফ্লেমতে গেছটো দি। আৰু এতিয়া মই প্ৰায় 10 মিনিটমান পিছত ঢাকনিখন গুচাই দিছোঁ আৰু ধুনীয়াকৈ হৈ আহিছে চব্জিখন। ভাতকেৰেলা, ৰঙালাও, আলু গোটেইখিনি সিদ্ধ হৈ গৈছে, ধুনীয়াকৈ দেখিছে। ভাজিখিনি হৈ গ'ল আৰু এতিয়া মই ইয়াতে লাষ্টত অকণমান ইলাচি গুড়ি দি দিছোঁ। তেতিয়া গোন্ধটো ধুনীয়া হৈ খাবলৈকে আৰু ভাল লাগে খাই, সেইকাৰণে এতিয়া অকণমান ইলাচি খুন্দি কিনে দি দিছোঁ আৰু অকণমান মই লৰাই দিছোঁ। আৰু ভাজি হৈ গ'ল। গেছ অফ কৰি দিলোঁ এতিয়া। এতিয়া মই ইয়াতে আনাৰস ভাজিম আৰু সেইকাৰণে মই কেৰাহীটো গৰম কৰি কিনে অকণমান সৰিয়হ তেল দি লৈছোঁ আৰু ইয়াতে কেইটামান সৰিয়হ মই দি দিছোঁ। এতিয়া আনাৰস ভাজিবৰ কাৰণে আনাৰসখিনি কুটি লৈছিলোঁ ভালকৈ। এতিয়া সৰিয়হখিনি দি কিনে ঢাকনিখন দি দিছোঁ, গৰম তেলত যিহেতু সৰিয়হ দিলে চিটিকি পৰে সেইকাৰণে। এতিয়া সৰিয়হ দিলে টকত খাই ভাল লাগে, সেইকাৰণে সৰিয়হখিনি ফুটি গৈছে দেখিছে। প্ৰায় 20 ছেকেণ্ডমান থকাৰ পিছতে এতিয়া মই ইয়াতে আনাৰসখিনি দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে মই একো বেলেগ মছলা নিদিওঁ, এটা জলকীয়া দি দিম অকণমান সোৱাদটো হ'বৰ কাৰণে, কেঁচা জলকীয়া আৰু অকণ নিমখ আৰু হালধি দি কিনে এইখিনি ভাজি ল'ম। জলকীয়াটো দি দিলোঁ মই মাজেৰে ফালি কিনে। এতিয়া ধুনীয়াকৈ কেঁচা জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, অকণমান হালধি দি দিম। বেছি মছলা দিব নালাগে, যিহেতু আনাৰসৰ সোৱাদটো থাকে, অকণমান মিঠা অকণমান জ্বলা নিমখীয়া হ'লে ভাল লাগে খাই, সেইকাৰণে। আপোনালোকৰ কাৰ কাৰ প্ৰিয় আনাৰসৰ টক মোক ক'বচোন কমেণ্ট কৰি কিনে। আৰু এইখিনিতে সিদ্ধ হ'বৰ কাৰণে ৰাখি থৈ দিম। প্ৰায় 5 মিনিট পিছত সিদ্ধ হৈয়ে গ'ল আৰু আমাৰ থালি ৰেডি হৈ গ'ল। চিম্পল থালি, গৰমত যিহেতু, সেইকাৰণে খুব সাধাৰণভাৱে বনাইছোঁ, কম সময়ৰ ভিতৰতে হোৱাকৈ। 3বিধ ভাজি আৰু দালি এখনেৰে দেখিছে। গৰমত এনেকৈ খাই মই খুবেই ভাল পাওঁ। এটা জলকীয়া হ'ব লাগে জাষ্ট, আৰু যদি ইচ্ছা কৰে নেমু ল'ব পাৰে, বাট আনাৰস আছে কাৰণে মই লোৱা নাই। এতিয়া আমাৰ আনাৰসৰ টক আৰু ৰঙালাও মিক্স চব্জি, আলু জিকাৰে আৰু ভাতকেৰেলা আৰু কাচকল ভাজি।
আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি মোক ফেচবুক পেজত ফ'ল' কৰিব বিচাৰে তেতিয়াহ'লে মই তলত নামটো লিখি দিম আপোনালোকে মোক তাতে ফ'ল' কৰিব পাৰে ফেচবুক পেজত মোৰ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ঘৰতে থাকক সুস্থ থাকক বাই বাই পুনৰ লগ পাম এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ